নমস্কাৰ জনাইছোঁ সকলোকে আকৌ এবাৰ মোৰ আন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ কচু আৰু গাহৰি মাংস। আশা কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এতিয়া বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ বাৰীতে ধুনীয়াকৈ কচু ওলাই আছিলে আৰু তাৰ পৰা মই কেইডালমান কচু কাটি আনিলোঁ। কচুখিনি কাটি আনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু এইখিনি এতিয়া মই অকণমান সময় সিজিবলৈ দিম। কেৰাহী এখনত অকণমান পানী দিছোঁ আৰু এইখিনি কচুখিনি তাত দি দিছোঁ। কচুখিনি কেৰাহীত দি মই কেৰাহীৰ ঢাকনখন বন্ধ কৰি দিম আৰু অলপ সময় উতলিবলৈ দিম। উতল আহিলেই মই কেৰাহীৰ পৰা কচুখিনি কাঢ়ি আনিম। কচুখিনি উতল আহিলে কচুখিনি মই ধুনীয়াকৈ সিজাই লোৱা নাই, অকণমান সিজাই লৈছোঁ আৰু কচু পানীখিনি মই নিদিওঁ, অকল কচুখিনিহে দিম। কচুখিনি মই কেৰাহীৰ পৰা এটা গামলাত উলিয়াই লৈছোঁ। কচু মই গাহৰি মাংসৰ লগত বনাম, সেইকাৰণে মই 300 গ্ৰামমান গাহৰি মাংস লৈছোঁ আৰু মাংসখিনি ধুনীয়াকৈ ধুই লৈছোঁ। কচু আৰু গাহৰি মাংস বনাবলৈ মই কেইটামান শুকান জলকীয়া গৰম পানীত তিয়াই থৈছোঁ আৰু লৈছোঁ কেইটামান শুকান জালুক, এটা পিঁয়াজ, আদা, নহৰু আৰু বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া মই আদা, নহৰু, জালুক আৰু শুকান জলকীয়াখিনি এটা খুন্দনাত একেলগে খুন্দি ল'ম। আদা, নহৰু, শুকান জলকীয়া আৰু জালুকখিনি মই খুন্দি ল'লোঁ আৰু পিঁয়াজটো সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই এখন কেৰাহী গৰম কৰিছোঁ আৰু গৰম হোৱাৰ পিছত তাত অলপ তেল দিছোঁ। তেলখিনি গৰম হৈ গ'ল আৰু পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাকৈ মই ভাজি ল'ম। পিঁয়াজৰ লগতে মই খুন্দি থোৱা আদা, নহৰু, শুকান জলকীয়া আৰু জালুকৰ গুড়ি অকণমানো দি দিছোঁ। এতিয়া মই ইয়াত মাংসখিনি দি দিছোঁ আৰু মাংসখিনি ভাজি মাংসৰ পৰা তেল উলিয়াই ল'ম। মাংসখিনি অলপ সময় ভাজিলোঁ আৰু ভজাৰ পাছত ধুনীয়াকৈ মাংসৰ পৰা তেল ওলালে। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। মাংসখিনি যিমানে ভাজিছোঁ সিমানে মাংসখিনি পমি তেল ওলাই গৈছে আৰু এতিয়া মই আদা, নহৰু, শুকান জলকীয়া গুড়ি অলপ ইয়াত দি দিম। এতিয়া মই খুন্দি থোৱা মছলাখিনি দি অলপ সময় ভাজি ল'ম। মাংসখিনি আৰু অলপ ভাজি মই আধা বইল কৰি থোৱা কচুখিনি ইয়াত দি দিম। এতিয়া মই ইয়াত কচুখিনি দি দিছোঁ আৰু কচুখিনি অলপ সময় ভাজিম ধুনীয়াকৈ সিজালৈকে আৰু তাৰপিছত অকণমান পানী দিম। কচুখিনি ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া অকণমান ইয়াত পানী দিম। মাংস শাকখিনিত অলপ পানী দিছোঁ আৰু এতিয়া ঢাকনখন বন্ধ কৰি অলপ সময় উতলিবলৈ দিম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ উতল আহিলে। যিমানে বেছি সময় উতলোৱা হয় সিমানে মাংস শাক খাবলৈ বেছি ধুনীয়া লাগে, টেষ্টি হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বিদায়।